अपने मुझको यूं तो नहीं दिया, फिर भी ये सोचा दिल ने अब जो लगा हूँ मिलने। हेलो गाइस, वेलकम बैक टू माय अनदर ब्लॉग। तो আজি গৈ আছো হায়দৰাবাদ। তো গেংটকৰ পৰা আহি আকৌ নতুন এটা ঠাই, মানে আগতে মই এবাৰ গৈছোঁ, এগেইন গৈ আছোঁ, মানে লম্বা প্ৰচেছ। আব্দুল খাহ কিবা ক'বা নেকি তুমি? তো মোৰ বেয়া লাগি আছে, মানে মোৰো যাব মন আছিলে, বাট মই যাব নোৱাৰিলোঁ কিবা কামৰ কাৰণে। মোৰ কাম আছে, ইয়াৰো যাব ইচ্ছা আছিলে, যাব নোৱাৰিলে। মই একচুৱেলি কিবা এটা কামত গৈছোঁ হায়দৰাবাদ, কিন্তু এইটো বহুত ডাঙৰ ট্ৰিপ এটা হৈ আছে। আপোনালোকে চাই থাকক, বহুত মজা হ'ব। তো হায়দৰাবাদৰ পৰা গেংটকৰ পৰা আহিলোঁ ৰাতিপুৱা, যোৱাকালি ৰাতিপুৱা আহিছোঁ গেংটকৰ পৰা। আজি আকৌ ৰাতিপুৱা গৈ আছোঁ হায়দৰাবাদ, চাই থাকক। তো আমি ট্ৰেইন ষ্টেচন আহি পালোঁ, আৰু আজিৰ কাৰণে এইটো ট্ৰেইন মই বুক কৰিছোঁ। আজিৰ কাৰণে বুক কৰা হৈছে আজিৰ কাৰণে। এইটো মই গেংটক যাম আজি। গেংটক বহুত মিছ কৰি আছোঁ, তো এইটো মই আজি গেংটক যাম। তো ইহঁতে গেংটকত ইমান বেছি মজা লৈছে, মানে গেংটকৰ পৰা আহি গেংটকৰ ভূত এতিয়ালৈকে যাৱাই নাই। ৰুকাই দিয়ক। ট্ৰেইনে আহি পালে, তো টেনশ্যন নাই, ট্ৰেইন আহি গৈছে। ৰুকাই দিব, মই মাতি দিছোঁ, ৰুকাই দিব, ইয়াতে ৰুকাই দিব। তালৈকে নাযাব। তুমি কিবা ক'বা নেকি? অলপ মাত আছে, কেক মাত আছে কোৱা। বাই বাই। তো বাই বাই গাইস, আকৌ লগ পাম। বাই বাই। তো ফাইনেলি আহি পালোঁ, ইয়াত ভিতৰত সোমাই আহিলোঁ। চাব পাৰে গোটেইখিনি ওপৰত চিট পাইছে, এইটো আৰু সেইফালে। তো জাৰ্ণিটো চাওঁ কেনেকুৱা হয়। গাইছ শুই ল'লোঁ অলপমান, অকণমান টোপনি মাৰিম। হেল্ল' গাইছ, গুড মৰ্ণিং। ৰাতিপুৱা চাহ একাপ খাই ল'লোঁ। যোৱাকালি একো বনোৱা নাই, মানে একো কণ্টেণ্ট পোৱাই নাই, প্লাছ শুই আছিলোঁ। মানে বহুত বেছি চাউণ্ড হৈ আছে, চাব পাৰে চাউণ্ডটো বহুত বেছি হৈ আছে, সেইটো কাৰণে ভইচটো আই থিংক ভালকৈ আহি নাছে। একাপ চাহ খাই আছোঁ। এতিয়া ৰাতিপুৱা 8টামান বাজিলে। এটা দিন ট্ৰেইনত থাকিলোঁ, এটা ৰাতি গ'লে। তো টোপনিটো ধুনীয়াকৈ হৈছে, বহুত ভাল লাগি আছে। চিৰিয়াছলি বৰ হৈ গৈছোঁ মানে। তো বিশাখাপট্টনম আহি পালোঁ। ইয়াতে ট্ৰেইনৰ ইঞ্জিনটো চেঞ্জ কৰি আছে। তো ইঞ্জিনটো চেঞ্জ কৰি তাৰপিছত ইয়াৰ পৰা যাব, অলপ স্পীডত যাব চাগে। 2 ঘণ্টা লেট ট্ৰেইন অলৰেডি। তো চাব পাৰি ইয়াৰ ভিউ, ধুনীয়া ভিউ ইয়াতে। ট্ৰেইন অলৰেডি 2 ঘণ্টা লেট। তো আমি 9টা বজাত যাই পোৱাৰ কথা আছিলে, এতিয়া চাগে 11টামান বাজিব। এতিয়া যদি অলপ স্পীডত যায় হয়তো 1 ঘণ্টামান আগত গৈ পাম। आसान ही आशिक हो जाना, पलकों पे कांटों को सजाना। हम लोग मशरूम बने, मशरूम करिए ना, छोटा छोटा जो भी चलेगा। वो मेरी जिंदगी सवारी, मुझको गले लगा के बैठा दिया पलक पे, मुझे खाक से उठा के यारा तेरी यारी को আদর কইরা মুছা দিতাম গানে। বন্ধু ও বন্ধু, আর মেরি মামি ও বন্ধু, মাহিয়ানা মেরা মাহিয়ানা, মাহিয়ানা মেরা মাহিয়ানা, রাंझना मेरा माहियाना। नब न लेंगे कदम मेरी तरह से मैं यूं उलझता नहीं था। 8টামান বাজি গ'ল। এতিয়া আমি নুমি মেট্ৰৰ পৰা বহুত ভাল এনজয় কৰিলোঁ। एंजॉय मैं एक्चुअली ब्लॉग बना रहा हूँ। हम ब्लॉग बना रहे हैं। तो भाई हमारे हुई से बहुत एंजॉय कर लगे।
Hi guys. मजा लगे We are singing together, no? थैंक यू, बहुत मजा आया। टाइम पास हो गया, कितना टाइम बीत गया, 1-2 घंटा बीत गया, पता ही नहीं चला। 2 घंटा पीछे चले गए। तो बहुत ভাল লাগিলা। আমি आई थिंक 10টা মান টাইমত विजयवाड़ा लगे पाम। कैसा लगा आपको दीदी? अच्छा है। हाँ? बहुत अच्छा गया भाई। थैंक यू भाई, थैंक यू। मैडम बैठते क्या? गाजलु आँखाको त्यो हेराइ सुनि झैन होला त्यो बोलाइ। कैसा लगा? मजा आया ना? आपका वॉइस भी अच्छा है। थैंक यू। तो हम उतर जाएंगे वैसे में थोड़ी देर बाद विजयवाड़ा पे। आप लोग शायद सिकंदराबाद तक जाएंगे। थैंक यू। बहुत বেশি বোর হয়ে গেছে গাইস, পুরা বোর লাগে আছে, একদম ভালো লাগা নাই। কি বোরিং বে। এতিয়া বাজিছে 9:12, আমি 11:12 মানতে পাম। ভাই জিকি কেনেকুৱা লাগিল? ভাল টাইম পাছ হ'লে। এতিয়া 10টা মান বাজিলে। 1 ঘন্টা মান আমি লুডো খেলিলো দুজনে। ফাইনেলি আমি আহি পালো ইয়াতে। সবৰে বিজয়ৱাড়া জংচন আহি পাইছোঁ। এতিয়া ইয়াৰ পৰা আমি কোদাতলৈকে যাব লাগিব। ইমান ৰাতিও বিজয়ৱাড়া ষ্টেচনত কিমান ভিৰ চাব পাৰে। মই দুটাকে বেগ এনকে লৈ গৈ আছোঁ। এতিয়া আমি ইয়াৰ পৰা অটোৰে গৈ আছোঁ। भैया हमको बस स्टैंड तक ले जा रहे हैं भैया। तो बस स्टैंड आम जाकि बस चाह पानी खाई लम। बसत उठिलो, ऑटो लगे जाए आसो। तो टिकेट ले आसो माने टिकेट ले आम डायरेक्ट कोणाक लगे जाम। तो बसत रिलैक्स हो हुलो। यार पूरा 100 किलोमीटर मान कोदात लगे। तो बसत बहे एकदम टायर्ड हो गई। ट्रेन तो ভাল आছিলে, কিন্তু ট্ৰেইনতো টোপনি মাৰিব নোৱাৰি। সিটটো আপাৰত লয়াৰত হ'লে তথাপি অলপ ভাল লাগে আৰু। তো চালান কাটেগা। 4জনকে গৈ আছে বাইকত। মই বহুতবিলাক চালোঁ ইয়াতে, এনে 3জন 4জনকে গৈ আছে মানে এটা বাইকত। হেলমেট নাই এটাৰো। ইয়াতে চাগে ট্ৰাফিকটো ইমান এটা ষ্ট্ৰিক্ট নহয়। আমাৰ তাতে কিন্তু ট্ৰাফিকটো বহুত ষ্ট্ৰিক্ট, চিৰিয়াছলি। সেইকাৰণে ভাল লাগিছে। আৰু সিকিমত বহুত বেছি ষ্ট্ৰিক্ট। তো সিকিমতো বহুত বেছি ভাল লাগিছে। আমাৰ তাতো ষ্ট্ৰিক্ট হয়, ইমান এটা নহয়, মানে তাৰ তুলনাত ইমান এটা নহয়। কিন্তু আমাৰ তাৰে তুলনাত ইয়াতে মানে যিটো চালোঁ, তো আই থিংক ইমান এটা ষ্ট্ৰিক্ট নহয় চাগে। নহ'লে ডাইৰেক্ট চিটিত বিজয়ৱাড়া চিটিত তেনেকৈ 3জন 4জনকে বাইকত গৈ আছে উইদাউট हेलमेट। तो एक मन करबलगिया कथा। तो भैया जी बोल रहे हैं यहाँ पे और 100 रुपीज़ लेता है। 100 रुपीज़ लेते हैं लेकिन मज़ा आता है। बिंदास सो के जाओ ना भैया। ऊपर अगर सो के जाना है तो 100 रुपीज़ एक्स्ट्रा देना पड़ता है। और बिंदास सो के जाओ कहीं भी, तो मज़ा आता है। तो भैया के लिए एक लाइक। तो हमें प्राय भालो है। तो गाइस টোপনিৰ পৰা উঠিলোঁ। ৰাতি অহাৰ পিছত ব্লগ বনোৱা নাই, মানে বহুত বেছি বেয়া লাগি আছিলে। ইমান বেছি জাৰ্ণি হৈ আছে, বহুত ঠাইত ফুৰিলোঁ, মানে বহুত বেছি জাৰ্ণি হৈছে। সেইটো কাৰণে একদম টায়াৰ্ড হৈ গৈছিলোঁ। তো এতিয়া অলপমান ফ্ৰেছ ফিল কৰি আছোঁ। জাষ্ট টোপনিৰ পৰা উঠিলোঁ। এতিয়া 10টা মান বাজিছে মৰ্ণিং। আজি হ'ল 15 তাৰিখ। আৰু দোস্তক বহুত বেছি ডিষ্টাৰ্ব দি আছোঁ। দোস্তৰ আজি এক্সাম আছে বোলে, মই একচুৱেলি গম নাপাওঁ। বহুত দিন পিছত দোস্তৰ লগত লগ হ'ল, ভাল লাগিল। দোস্তৰ ৰাতি থাকিছে আমাৰ লগত, ফুৰিম, ভাল লাগিব। তো দোস্তৰ লগত কেইদিনমান ফুৰিম আৰু ভাল ভাল ট্ৰিপত যাম। দোস্তৰ একচুৱেলি এক্সাম শেষ হৈ যাব অহাকালি। তো দোস্ত আকৌ ৰিটাৰ্ণ হ'ব ঘৰলৈকে। তো আমি নতুন কিবা এটা প্লেনিং কৰিম, হয় না দোস্ত? তো অলপমান ফ্ৰেছ হৈ ওলাই আহিলোঁ দোস্তৰ মই। তো বহুত দিন আগতে আহিছিলোঁ, তাৰাৰ চাহ খাইছিলোঁ। তো আজ ফিৰ সে পিয়েंगे তাৰা কা চায়। চাহ খাব দোস্ত, বহুত দিন পিছত আহিছোঁ, তাৰাৰ চাহটো খাব লাগিব। আগতে এটা কলেজৰ পৰা ঘূৰি আহোঁ, হয় হয় হয়। গাৰ্লছ কলেজ পাই বহুত গাৰ্লছ দেখা পাম, সাউথৰ গাৰ্লছ। এইটোৱে হ'ল এইটো কলেজ। তো কোনোবা যদি এডমিশ্যন লাগে আমাৰ দোস্তক কণ্টেক্ট কৰিব, মানে মোক
কণ্টেক্ট কৰিব নালাগে, আৰু ডাইৰেক্ট ইয়াতে ডাইৰেক্ট ইয়াতে আহিলে হ'ব, ইয়াতে আহিলে হ'ব। তো ইয়াতে কাম কমপ্লিট হৈ গ'ল। তো হোষ্টেল টোষ্টেল ইয়াতে চব হ'ল। ল'ৰা মানুহ হোষ্টেলত সোমাবই নিদিয়ে, আমাকো সোমাব দিয়া নাই, অনলি মাক সোমাব দিছে। তো এইটো কলেজ কোনোবা ছোৱালীৰ কাৰণে একদম বেষ্ট, বহুত বেছি চিকিউৰ হয়। অলপমান ভিতৰ পিনে কিন্তু বঢ়িয়া আৰু। কমেণ্ট में बताओ इसमें क्या लिखा हुआ है। তো ফাইনেলি আহি পালোঁ তাৰা। তো তাৰাত আমি ফাইনেলি আহি পালোঁ। ইয়াতে মজাকৈ একাপ চাহ খাম। পুৰা টেষ্টি চাহ, তামাম টেষ্টি চাহ না। পাণ বনাই আছোঁ বঢ়িয়াকৈ, পাণ চান চব খোৱা যায় ইয়াতে। তো একাপ চাহ খাই পাণ খাই আছোঁ। তো মোৰ ভাই আমাক পাণ খুৱাই আছে। তো গাইজ আজি হায়দৰাবাদৰ ডে 2। তো প্ৰথমতে গুড মৰ্ণিং। তো তাৰা হোটেলৰ পৰা জাষ্ট আমি চাহ খাই ওলালোঁ। তো ইয়াতে টেম্পাৰেচাৰটো বহুত হাই একচুৱেলি। তো চাব পাৰে আজিৰ ৱেডাৰটো। তো দোস্ত আমাৰ অসমতকৈ মিনিমাম 10 ডিগ্ৰী বেছি থাকে ইয়াতে। তো আমি ফিছ মাৰ্কেট গৈ আছোঁ এতিয়া বজাৰ কৰিব। हाँ अच्छे हो भैया, क्या हाल है? अच्छे। তো সকলো মানুহে একচুৱেলি হিন্দীটো ভালকৈ গম নাপায়, বহুত মানুহে গম নাপায় হিন্দীটো একচুৱেলি ভালকৈ। ইয়াতে একচুৱেলি হিন্দীৰ ওপৰত ইমান গুৰুত্ব নিদিয়া হয়। তেলেগুটো মেইন হয়, তেলেগুটো মেইন মানে বেছি গুৰুত্ব দিয়ে। ইউটাৰ্ণ দোস্তৰ কলেজ এইপিনে অনুৰাগ কলেজ না। বুঝতে চব্জি লৈ আছে নেকি? 5 কেজি 100 টকা। একদম মজা। ও মাই গড গাইস, একদম হিট। এনেকা মাছাজ দিছে ভাই সাহেব, পুৰা ৰিলেক্স হৈ গৈছে একদম। ইয়াতে সকলো ষ্টুডেণ্টবিলাক আহে, মানে দোস্ত মোক ক'লে সকলো ষ্টুডেণ্টবিলাকে ইয়াতে চুলি দাড়ি কাটিব আহে। কিন্তু একচুৱেলি চুলি দাড়িটো এটা বাহানা, জাষ্ট মাছাজহে ল'ব আহে ইয়াতে। তো সন্ধিয়া ওলাই আহিলোঁ, অলপমান শ্বপিং কৰিব যাব ইহঁতে। তো দোস্ত মোক কি কিনি দিব দোস্ত? প্লাষ্টিকৰ মকচদ তনে গোটেইবিলাক এটা ঠাইতে সোমাই গৈছোঁ মানে। তো গোটেইখিনি 7জন এটা অটত আমি নামি আহিলোঁ অলপমান দূৰত, তাৰ পৰা প্ৰায় 10-12 কিলোমিটাৰমান দূৰত আহিছোঁ। তো এইটো আৰু এটা মল। ভালে লাগছে না বস্তু? হা, এইটো দাম কম হয়, কম দামে। এইটো মলত দাম কম মানে ইয়াতে বস্তু ইমান এটা দাম নহয়, ঠিকে আছে আৰু মানে। এইটো কতদৰ মুভি হল মানে চিনেমা হল, এইটো তো ডাঙৰ, ভালে ডাঙৰ চিনেমা হল। এইটো ওপৰত জিম টিম সকলো আছে। বেয়া লগা নাই, ভালে লাগিছে। চিকেন মাঞ্চুৰি আজিও চেম তাৰা পৰা ডে 3 গৈ আছোঁ আজি এগেইন চব্জি মাৰ্কেট। তো গাইজ আজি হায়দৰাবাদৰ ডে 3 আৰু আজি হ'ল ফ্ৰাইডে। তো সকলোকে জুম্মা মুবাৰক। আৰু ইয়াৰে জুম্মাৰ নামাজটো অলপমান দেৰিকৈ হয়। আমাৰ তাতে 12টাত আজান দিয়ে। দোস্ত ইয়াত কেইটাত আজান দিয়ে? এতিয়া আপোনাৰ আজানটো দিয়ে আপোনাৰ 12:50 মানত, আৰু নামাজটো হয় আপোনাৰ 1:40 পৰা। 1:40 পৰা নামাজ আৰম্ভ হয়। তো মই আৰু ভাবিলোঁ 12টাত নামাজ ষ্টাৰ্ট হ'ব, সেইকাৰণে অলপ খৰখৰ কৰি আছিলোঁ। কিন্তু ইয়াতে শুনিলোঁ নহয় অলপ লেটকৈ হয়। আমাৰ তাতেতো 12:50 নামাজ শেষ হৈ যায়, কিন্তু ইয়াতে 12:50 আজান দিয়ে। অঁ জনাব কিবা ক'বা নেকি? তো এই পুৰা ৰেডি। হয় মানে আপোনালোকে যিজনে ইয়াতে ফাৰ্ষ্ট টাইম ভিডিঅ'টো চাই আছে, তো চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু শুক্ৰবাৰ আহিলে সবাই নামাজ পঢ়িবলৈ ট্ৰাই কৰিব। সময় উলিয়াই মাজে মাজে আৰু নামাজ পঢ়িব লাগে। লাইফটো টেম্পৰাৰী, হয়। কোনে কেতিয়া মানে বুজি যাব কোনো মানে গেৰাণ্টি নাই। গেৰাণ্টি নাই। সবাই ভালকৈ তো বঢ়িয়া। এতিয়া আমি উজু টুজু কৰি নামাজত যাম, সেইটো কাৰণে এতিয়া ভিডিঅ'টো অলপমান ষ্টপ ৰাখিম। আমি নামাজ পঢ়িবলৈ আহিলোঁ। ইয়াতে বহুত বেছি গৰম, আইচক্ৰীম খাই আছোঁ। দোস্ত আমাক আইচক্ৰীম খুৱাই আছে, আইচক্ৰীম খাব নেকি? চিনি খুৱাই আছে দোস্ত আমাক। আইসক্রিম শুক্ৰবাৰৰ চিনি দি আছে দোস্ত। চিনি দিছে, আমার এমএলএ সাহেব দাওয়াত দিছে না। আইচক্ৰীম খাই আমি ৰুমত গৈ ভাত খাম এতিয়া একদম মজাকৈ।
ভাল লাগি আছে ধুনীয়া ধুনীয়া পৰিৱেশ এটা দোস্ত ক'ত লৈ যাব অলপ দৰবেজৰ কলেজত যাম তেজা কলেজ অফ ফাৰ্মাচী তেজা কলেজত যাম এতিয়া তেজা কলেজ বাইটি কলেজ ভাইটিৰ কলেজ নেকি ভাইটি পঢ়ে তাৰমানে তাতে একে আৰু বাইটি পঢ়ে তো আমি এটা ফাৰ্মাচী কলেজত যাম এতিয়া ধুনীয়াকৈ চাওঁ কেনেকুৱা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মোৰ গলিৰ পৰা ওলাই আহিলোঁ এতিয়া এইটো আমি ব্ৰিজ পাৰ হৈ আছোঁ নেকি দোস্ত হা হা তো এনেকৈ উঠি আহিব লাগে নহ'লে আমি এতিয়া এই দূৰেৰে আহিব লাগে নহ'লে আমি এটা টেম্পু ভাড়া কৰিম এতিয়া কিমান টকা বা লয় ৰুমৰ ওচৰতে 1.5 কিলোমিটাৰ দূৰত তো আমি তালৈকে যাম এতিয়া তো চাব পাৰে তেজা কলেজ অফ ফাৰ্মাচী তেজাটো মুচি গৈছে পেইণ্ট কৰিব লাগিব নতুনকৈ দোস্ত মানে ষ্টাইলটো হা হা মেইন বুলি নাভাবে সিহঁতে মানে সিহঁতে পঢ়া শুনাটো মেইন মেইন ভাবে ষ্টাৰ্টৰ মেইন তো এইটোৱে সেই বিখ্যাত তেজা কলেজ যদি পঢ়ি আছে তো ডি ফাৰ্ম বি ফাৰ্ম ফাৰ্ম ডি চব আছে ফাৰ্ম ডিটো আছে ফাৰ্ম ডি নাই ডি ফাৰ্ম বি ফাৰ্ম আছে ধুনীয়াকৈ ইয়াতে আহি সকলোৱে পঢ়িব পাৰে তো এইটো ভিতৰত কেম্পাছ ভালে থাকিল ডাঙৰ কিন্তু আমাৰ গল্প কলেজতকৈ সৰু যেন লাগিছে এনেকুৱা ডাঙৰ ডাঙৰ কলেজ আছে এইটো কলেজ কেম্পাছ এইখিনিয়ে কমপ্লেক্সৰ কাৰণে ভাল হয় আৰু তাৰ পৰা কৰিব পৰা এই আপুনি কলেজৰ নাম কি যাব এইটো এইটো তেজা ফাৰ্মালী কলেজ কোদাত এটা পিনক'ড হ'ব আই থিংক ন পিনক'ড এইটো তো ধুনীয়া লাগিছে কলেজ কেম্পাছটো চাওক এইটো একচুৱেলি VS কলেজৰ নিচিনা লাগিছে কিন্তু মোৰ তাতে VS কলেজ কেম্পাছটো এনেকুৱাই তো বহুত ভাল লাগিছে ইয়াতে আমাৰ অসমত এনেকুৱা কলেজ কম নাই যেন এইবিলাক কলেজ নাই গুৱাহাটীতে আছে অনলি ন তো ধুনীয়া ইয়াতে কম প্ৰাইজত মানে অসমতকৈ ভালেখিনি কম প্ৰাইচ বহুত তো কোনোবাই যদি বাজেটৰ প্ৰব্লেম ইয়াতে আহি কৰিব পাৰে প্ৰায় 3 ভাগৰ 1 ভাগ এনেকুৱা অসমতকৈ তেনেকুৱাই হয় তো ইয়াতে ধুনীয়াকৈ আহিব কাৰোবাৰ যদি পঢ়াৰ ইচ্ছা আছে ডাইৰেক্ট ইয়াতে আহিব পাৰে নহ'লে প্ৰব্লেম হ'লে কণ্টেক্ট কৰিব পাৰে মোৰ লগত মই দাদাৰ লগত কণ্টেক্ট কৰাই দিম টেনশ্যন নাই প্ৰিন্সিপালৰ ওচৰত আহিছিলে কিবা এটা কামত তো মানে ইমান বহুত বছৰ পৰা ইয়াতে আছে নহয় অলপমান ইয়াৰে টিচাৰসকলৰ লগত ভাল এটা মানে কমিউনিকেশ্যন হৈ গৈছে যাৰ কাৰণে ভাল কোনোবাই আহিলে ইণ্ট্ৰডিউচ কৰাই দিব পাৰে নেকি একো নাই তো তাৰ পৰা ওলাই আমি মেইন ৰাস্তালৈকে আহিলোঁ মেইন ৰাস্তাৰ ওচৰতে এতিয়া দোস্ত আমাক জুচ খুৱাব ইয়াৰে লেবুবিলাক অলপমান বেলেগ গোল গোল লেবু थोड़ा सा पी के देखते हैं कैसा टेस्ट है আছে ভালে কিন্তু আমাৰ তাৰে লেবুবিলাক অলপ বেছি টেষ্ট নেকি তো আমি ঘূৰি ঘূৰি ৰুমত আহি পালোঁ অলপমান বহিলোঁ বহুত বেছি গৰম জোতা ল'ল নেকি ইমান ৰ'দ চলি আছে দোস্ত এই 1600 টাকা দিয়ে আপনি স্পার্কসের 5 কপি লইছে এই স্যার এক্স ব্র্যান্ডেড নাম স্পার্কসের 5 কপি লইছে আপনি বুঝতে ওচৰতে এটা সুইমিং পুল আছে তো সুইমিং পুলত যাম অলপমান এনজয় কৰিম মই গম নাপাওঁ মোক অলপ আগত দোস্ত মানে ক'লে ইয়াতে সুইমিং পুল আছে বুলি আৰু আকৌ আইচক্ৰীম খাই আছোঁ ইয়ামি তো আমি এটা সুইমিং পুললৈকে গৈ আছোঁ সন্ধিয়াকৈ তো এতিয়া 6:16 হৈ গৈছে কিন্তু ইয়াতে মানে আবেলি হৈছে মানে তো আমি ইয়ালৈকে গৈ আছোঁ সুইমিং পুললৈকে গৈ আছোঁ মই গম নাপাওঁ কি সুইমিং পুল আছে বুলি নহ'লে আৰু এনজয় কৰিলে হয় তো আমি আহিলোঁ সুইমিং পুললৈকে ইয়াতে চাব পাৰি সুইমিং পুল তো ৰেডি তো এতিয়া আগতে শাৱাৰ লৈ ল'ব লাগিব মানে শাৱাৰ লৈহে আমি নামিব পাৰি তাতে চাব পাৰে দোস্তক মই ওপৰৰ পৰা ভিডিঅ' কৰিব দিছোঁ দোস্ত ভিডিঅ' অনে কৰা নাছিলে কি দুখ দোস্ত এইটো কি কৰিছে আপুনি হা দোস্ত ঠাণ্ডা নে Oh my god কেনেকৈ লাগিছে দোস্ত তামাম ঠাণ্ডা পানী একচুৱেলি বহুত বেছি ঠাণ্ডা বহুত ঠাণ্ডা পানী মাই গড ইমান টাইম বহুত গৰম লাগি আছিল কিন্তু পানীটো ইমান ঠাণ্ডা
পুরো ঠান্ডা পানি পার পার্সন 100 টাকাকে দিছু 1 মিনিটও গা ধুবো পারে ইমান ঠান্ডা লেগে গেছে হ্যাঁ দোস্ত 100 টাকা আমার পানি দল নাকি কি ঠান্ডা এতে কেন গা ধুবো পুরা ঠান্ডা লেগে গেল ইমানটা বিমান গরম লাগছে পানি দুমর পেছনে ঠান্ডা লেগে গেছে ধুম 100 টাকা উসুল করবো লাগবো নাকি দোস্ত দোস্ত বহুত হাতটা মারো জাপ মারি দিয়ক দোস্ত হিট Yeah, guys, hit. ভিডিও করিম দোস্তে টেনশন নাই দোস্ত বলো খেয়ে এক লগে হাতির জামা হোক হোক দোস্ত ঠান্ডা मजा लगी दोस्त मजा लड़ा मानो ना हिट तो ये हमें क्लोज करो एक्चुअली तो ये क्लोज करने का वक्त है लेकिन भैया ने फिर भी हमको नहाने के लिए दिया थैंक यू भैया थैंक यू सो मच बहुत अच्छा लगा यहाँ पे आके तो क्लोज करने का वक्त था लेकिन फिर भी भैया को थोड़ा रिक्वेस्ट किया तो भैया ने हमको नहाने के लिए दिया इधर तो बहुत बेसि ভাল লাগিলে रिलैक्स हो गलो तो 2-3 दिन हो गल आज ইয়াতে অহা তো কাম কৰি মানে টাইম পোৱা নাছিলো ইহঁতক শিফট কৰাই দিলোঁ সেইটো কাৰণে তো চাওক ইহঁতে ফটো উঠাত ব্যস্ত হৈ আছে কেনেকুৱা লাগিল উঠে বহুত আচ্ছা লাগিল তো ৰুম আহি পালোঁ ড্ৰেছ চেঞ্জ কৰি ল'লোঁ অলপমান ফ্ৰেছ হৈ ল'লোঁ তো অহাকালি মৰ্ণিং যাম হায়দৰাবাদ চিটিলৈকে তো গোটেইখিনি আহিছোঁ বেটিং দিব চাব পাৰে এইখিনিলৈকে ল'ৰা মানুহৰ সীমাবদ্ধ ইয়াৰ বাহিৰত যাব নোৱাৰে ইয়াতে ভাই হওক দেউতা হওক যোনে আছে আৰু ল'ৰা ইয়াৰ পৰা সেইখিনি যাব নোৱাৰে এইটো লাষ্ট সীমা তাৰমানে দেউতাই হওক ভাইয়ে হওক যোনে নহওক কিয় কোনো যাব নোৱাৰে অফিচলৈকে পাৰ্মিশ্যন আছে দোস্ত আৰু মোৰ অফিচলৈকে পাৰ্মিশ্যন আছে ওপৰত নহয় তো গাইজ কিংছ কেফ ইয়াতে আহি অলপমান চাহ খালোঁ নতুন তো ইমান দিন তাৰাত খাইছোঁ তো ইয়াতে আৰু নতুন লগ পালোঁ মানুহ আমাৰ তাৰে বহুত ভাল লাগে লগ পাই চিলিকন ভেলীত পৰা তো ভাই তেজপুৰৰ পৰা আহিছে ন তেজপুৰৰ পৰা তুমি ক'ৰ পৰা আহিছা তো ইয়াতে আহি কেনেকুৱা লাগি আছে কিমান ফাৰ্ষ্ট ইয়াৰ নহয় ভাল কেনেকুৱা লাগি আছে ইয়াতে তো এইটো হ'ল বয়কট এইটো বলিউডৰ বয়কট নহয় এইটো ব্ৰেণ্ডৰ নাম বয়কট একচুৱেলি তো এই বয়কটৰ পৰা অলপমান বয়কট কাপোৰ ল'ম তলপাকতে আহি দেখি গৈছোঁ তো ভাইটি আৰু মই আহিছিলোঁ তো ইয়াতে চাওঁ কি কাপোৰ পোৱা যায় তেতিয়া গৈছিলোঁ আহি চাইছোঁ অলপমান কম প্ৰাইজত তো এই দোকানদাৰে দাদা यहाँ का তো শ্বপিং হৈ গ'ল ইয়াতে তো দুটামান শাৰ্ট ল'লোঁ বাকী একো নাপালোঁ সেইটো কাৰণে একো ল'ব নোৱাৰিলোঁ थैंक यू भैया हमें थोड़ा ऐसे मदद करने के लिए तो यार पर आमी तो रूमলৈকে যাম এটা যদি কিবা ল'ব পাৰোঁ ট্ৰেক তো লৈ যাম थैंक यू भैया चल दे भैया हाँ थैंक यू তো যাওঁ ইয়াৰ পৰা তো ঠিকে আছে মানে প্ৰাইচটো ইমান হাই নহয় ডেনিমৰ মাল হিচাপে বঢ়িয়া ব্ৰেণ্ডেড মাল আৰু বন্ধুসকল তোমালোকৰ কাৰণে কিবা এটা গিফ্ট লৈছোঁ মই মজা পাবা আৰু গিফ্টটো বঢ়িয়া তো দোস্ত জাহাংগীৰ আব্দুল তোমালোকৰ কাৰণে বস্তু এটা লৈছোঁ যাই পেলাই খাবা আমি এইটো ৰুমত যাম তো গাইছ এইটো ভিডিঅ' এইখিনিতে শেষ তো বাকী মৰ্ণিং হায়দৰাবাদলৈকে যাম তো চাই থাকক টায়াৰ্ড হৈ গৈছোঁ আজি এতিয়া টোপনি মাৰিম ভাত চাত খাই আহিলোঁ মজা গুড নাইট